Hello guys, welcome to my YouTube channel. আজি আজি মই ভিডিঅ'ত দেখাম যে যেতিয়া কোনোবাই এপইণ্টমেণ্ট পায় নতুন জেগাত যায় যোৱাৰ পিছত যিটো লাইফ ষ্টাইল হয় নতুন ৰুম লৈ পেলাই কেনেকৈ খোৱা লোৱা কি হয় চ' আজি এই ভিডিঅ'টোত মই দেখা পাম বিশেষকৈ এতিয়া PWD যিসকলে পাব চ' তেওঁলোকৰ কাৰণে এনেকুৱা নতুন এটা ৰুম ল'ব লাগিব নতুন জেগাত যাব লাগিব চ' মই PWDত কৰি আছোঁ জুনিয়ৰ ইঞ্জিনিয়াৰ চ' মই এইটো নতুন জেগাত পাইছোঁ চ' আজি এই ভিডিঅ'টোত মই দেখাম যে নতুন জেগাত গৈ কেনেকৈ ৰুম লৈ কি ষ্ট্ৰাগল হয় চ' এই ভিডিঅ'টোত মই এইটো দেখাম চ' গাইজ ভিডিঅ'টো চাই থাকক যিসকল নিউ কামাৰ আহি আছে নতুন চাকৰিত জইন কৰিব চ' ফিলিংছটো কেনেকুৱা হ'ব বা ৰুম লৈ কেনেকুৱা কি হ'ব চ' এই ভিডিঅ'ত মই দেখাই আছোঁ এইটো হ'ল ৰুমটো এইটো ৰুম লৈছিলোঁ মই এইটো নতুন আহি পেলাই এইটো ৰুম লৈছোঁ চ' এতিয়াও ভালকৈ একো চিফ্ট হোৱা নাই চ' আজি এইটো ৰুম লৈছোঁ চ' এতিয়া ৰাতি বাজে 8:30 ৰাতি বাজে 8:30 মই ভাবিলোঁ যে আজি মই এটা ব্লগিং কৰিম মোৰ ৰুমটো কেনেকৈ কি কৰিব লাগে কেনেকৈ মই থাকোঁ সেইটো আৰু চ' এইটো হৈছে এটা ৰুমে হয় তো ইয়াতে এইটো আগৰ পৰা AC ফিটেড হয় এইটো ৰুমত আৰু এইটো বেডটো আগৰ পৰা দিয়া আছিলে চ' ৰুমটো অলপ ইফালে কিচেনটো ইফালে তাৰপিছত বাথৰুমটো এইটো ছাইডত আছে চ' কেনেকুৱা ফিলিংছ আৰু চ' অকলে থাকিব লাগে আৰু ৰন্ধা বঢ়া চব অকলে কৰিব লাগে নিউ জেগাত আহি কেনেকৈ ৰুম এটা লৈ চিফ্ট হৈ চ' এই ফিলিংছটো আৰু নতুন চাকৰি পোৱাৰ পিছত চ' আজিৰ ভিডিঅ'ত এইটোৱে এতিয়া মই দেখাম যিহেতু মই মানকাচৰত আছোঁ চ' মানকাচৰত মোৰ লগৰ ফ্ৰেণ্ড একেলগে পঢ়া ফ্ৰেণ্ডটো তাৰ ঘৰ ইয়াতে তেওঁ আজি আহিছে চ' আমি কি বনাম আজি এই ভিডিঅ'ত দেখাম লগত আছে ই একেলগে পঢ়িছোঁ চ' আজি ভাবিছোঁ আমি চিকেন খাম চ' ইমান বস্তু নাই আমাৰ তাতে চ' এইবিলাক কৰি আছে এই পূৰা ঘামি চামি গৈছে দুজনে বনাম আৰু চিকেন এই হেল্ল' কৈ দিয়া এইফালে চোৱা দিছে চাহ বন্ধু দাঁড়িয়া বন্ধু চাহ এইফালে তো চাহ এইটো ইয়াৰ ঘৰ ইয়াতে এইটো চিকেন লোকেল চিকেন বনাম আজি ৰুমত এনেকৈ ঘৰত ইয়াতে ঘৰটো আমি বনাম এনেকৈ লেতেৰা ফেতেৰা কৰি থাকি ভাল লাগে আৰু কি কৰিম হোষ্টেলৰ নিচিনা এইটো ইয়াৰ ওচৰতে ঘৰ চ' মই ইয়াত থাকোঁ তাৰ ঘৰ ওচৰতে চ' আমি ডেইলি লগ হওঁ মই ছাইডত যাওঁ আহোঁ ইয়াৰ লগতো ফুৰোঁ সন্ধিয়া হ'লে ফুৰোঁ চ' এনেকুৱা ফিলিংছ আপোনালোকেও পাব নতুন ঘৰটো পালে চ' আজি কাটি চাটি আছে চব বনাম দুটাই মিলি আজি চিকেন বনাম চ' আজি এই ভিডিঅ'টোত আমি এইবিলাকে দেখাম আৰু মোৰ আজি ভিডিঅ'ত জব পালে যে কেনেকুৱা এটা পৰিস্থিতিত কেনেকুৱা গেছ মেনেজ কৰিব লাগিব চিলিণ্ডাৰ মেনেজ কৰিব লাগিব ৰুম মেনেজ কৰিব ৰুমটো বাৰু দেখাই দিছে হেল্ল' কৈ দে ৰুমটো মই দেখাই দিছোঁ চ' তাক থেংক ইউ বহুত হেল্প কৰে মোৰ ইয়াতে ক'ৰবাত জ্বলে ক'ৰবাত নগ'লে ক'ত যাব লাগিব কেনেকৈ গাড়ী চাড়ী লৈ চ' ইয়াৰ গাড়ীও আছে তো টেনশ্যন নাই আমি একেলগে ফুৰোঁ বিন্দাছ আছোঁ মই ইয়াতে এই ৰুমটোতে চ' এতিয়া আমি বনাম কাটি আছে চাওক গাইজ কেনেকৈ কাটি আছে আমাৰ আদা নহৰু যিটো গ্ৰাইণ্ড কৰা একো মেচিন নাই এতিয়াও কিনা নাই চ' নতুন জবটো আস্তে লাহে চব হৈ যাব চ' গাইজ এইটো আদা পিহাৰ এটা নতুন ষ্টাইল এইবিলাক চাই ল'ব দেই আপোনালোকক গম পাব পিছত গৈ এইটো সি কৰি আছে এইটো বেলেগ ষ্টাইলটো চাই লওক এনেকৈ কৰিব লাগে এইবিলাক এইয়া কাম হৈছে ফালিছেই হয় চাহিল ফিৰদৌছ ইয়াৰ নাম হ'ল চাহিল ফিৰদৌছ তেওঁ PNRDত এগ্ৰিগেটেড ইঞ্জিনিয়াৰ চ' সি আজি ঘৰত কাম নকৰে কিন্তু মোৰ ইয়াত কাম কৰি আছে চ' গাইজ ভিডিঅ'টো চাই থাকক মই আজি গোটেই ভিডিঅ' দেখাম আপোনাক কেনেকৈ কি বনাই কেনেকৈ খাওঁ চ' গাইজ চাই থাকক কেৰাহী লৈ কি কৰিম কেৰাহী লৈ অলপ থৈছোঁ তাতে এইটো কেৰাহীটো ধোৱা আছে বন্ধু
এইটো ধোৱা আছে এইটো নমাই দে নমাই দে লাইটাৰ ক'ত নতুন লাইটাৰ আনিলোঁ না লাইটাৰ নতুন আনিছোঁ ভাই নতুন মালটো ক'ত গ'ল এই নতুন লাইটাৰ বাবা ইমান দিন খুব কষ্ট কৰিছে হা খুলিব লাগিব দেই ধৰ মই খোলোঁ ধৰ ধৰ ফুল ফুল ভিডিঅ'ত আহি গৈছোঁ কেলা লগা দে লগা গেলো গাইজ গেছটো লগাই দিলোঁ য়েছ জুই লাগি গৈছে আজি তই বনা হা পুৰা ফুল কাম তই কৰিবি আজি হা ইফালে চা একবাৰ এইফালে চা তেল হৈছে তাতে এইটো তেল দিব তেল মাৰিব এতিয়া এই ইয়াতে তেল দিব ৰ কেনেকুৱা হয় কি হয় আমি নাজানো বাট ভালে হ'ব ৰ এতিয়া হোৱা নাই ৰ হোষ্টেলতো পুৰা গান গাইছোঁ না এতিয়া গান গাই আছে बस क्या भाई और थोड़ा दूसरा गाना गाओ এই গছৰ ৰাস্তাত পাইছোঁ আমডাল এইটো কাটি খাব লাগিব বুজিছা এই হেল্ল' এই ধৰ না অলপ ধৰ আমটো খাওঁ দেখা দে আমটো খাম দেখা এইটো ৰাস্তাত পাইছোঁ হা গাইজ আম খাব লাগিব আৰে ধৰিব কেনেকৈ এইটো কেমেৰাটো এনেকৈ ধৰিলে নহ'ব না এইটো আম ৰাস্তাত পোৱা আম গাইজ ৱাও গাইছ এইটো হাফ পেণ্ট পিন্ধি আছে এক সপ্তাহ চদৰ পৰা গেল হলদি জিৰা ধনিয়া হালদি দিছা দে এতিয়া মাংস দি দে আদা ৰচুন দি দিছা দে মাংস দে গাইছ মাংস হৈ আছে খাই দিবা দেই বেছি মাৰ কোলা যাব এই কেলা গাইছ এইটো মিহলাই আছে মাংসটো কেনেকুৱা হ'ব নাজানো বাট ট্ৰাইং ইজ বেষ্ট বছ অলপ পানী দে লাগি যাব অলপ দিবি হা পানী দে অলপ গুড ভেৰি গুড চ' গাইছ ভিডিঅ'টো চাই থাকক অলপ পিছত আৰু নেক্সট অলপ দেখাম পিছত ফুলটো এনেকুৱা হ'ল কালাৰ চালাৰবিলাক দেখা দে আপোনালোকে কমেণ্ট কৰিব কি খাই আছে এইটো কলিজা অ' মাই গড কলিজা খাই আছে চা ধুনীয়া হৈছে না কলিজা কেনেকুৱা লাগিছে বঢ়িয়া হা বঢ়িয়া এইটো চাওক মাংস এই বনালে আজি ল'ৰাটো মোৰ আকৌ ঘৰত আহি ইয়াতে ৰুমত আহি ভাল বনাব বিচাৰে বনাইছেও আজি ভেৰি গুড মাংস শিকছে না নাই মাংসটো হৈ গ'ল একদম বেয়া টেষ্টি হৈছে খাইছোঁ মই একটুকুৰ মজা ই বনাইছে এই থাল দেখা এইটো কি কৰিম এতিয়া খোৱা ভালকৈ ক এতিয়া কি এতিয়া ক ভালকৈ এতিয়া খাম আৰু কি কৰিম হৈ গ'ল
খোৱা লোৱা হৈ গ'ল, ভালকৈ খালোঁ। কেনেকুৱা লাগিছে? বঢ়িয়া, ভাল লাগিছে। মই নিজে বনাইছোঁ যদি ভাল লাগিবই ন, ভাল বেয়া হ'লেও মই ভাল বুলি ক'ম। এতিয়া কি ক'বা? এতিয়া ঠিকে আছে, যাওঁ আৰু ঘৰত যাওঁ মই। গুড নাইট। গুড নাইট, টেক কেয়াৰ। তো আজিৰ ভিডিঅ' ইমানতে। তো বন্ধু এতিয়া ৰুমত যাব, মই অকলে থাকিম। বাই বাই, টেক কেয়াৰ।